আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে ৰামধেনু চেনেলটোক সাবস্ক্ৰাইব কৰক আৰু লগতে থকা বেল আইকন বটনটো দবাই দিয়ক। কিছুমান কাম কৰে নহয় মই দেহাটোকে বিপিৰে গৈছিয়া ইমান ধুনীয়া চিয়া চাই দিছে সি মোক মুদা কি ধুনীয়া বগা উয়াই একেবাৰে সিদিনা মই হাতে পথে ধৰখনে লাগছিলা ধৰিবই নাপালোঁ ভগেশ্বৰে লৈয়ে আহিল চিয়াটো এতিয়া কিবা কাম নাপালি ভাল আছিলে ৰাইকেইটা ওৰা ভালে আছে না মই উয়াকে আহিও আনন্দ ফুৰ্তিতে মাছ ধৰিব আহিছি দে উয়াই হাঁহি নাচাকি এটা এতিয়া মই এতিয়া মালটো বিয়া কৰিব লাগছি এতিয়া কেনেকুৱা পাব মালটো এতিয়া মই ধৰিবই পৰা নাই হাঁহিবই লাগিব অকণ মাৰি না বঢ়িয়া লাগিছে আৰু পিঠা কৰি আন বগা পূজা লাগছে প্ৰথমতে মংগলবেৰিয়াত যাম তাৰপিছত উঠমাৰি হৈ একেবাৰে গৰু বান্ধা চকাইদি হৈ একে চেলতে চেলতে খাই আহিম আমি এই ৰচটোক যি পইচা যি দিছিলো কাপোৰ আনবা এইযোৰা নেকি ভালে লাগছে ওই মানাই মাৰি তক ফালা হিৰা লাংলিয়ে না তই কি জানবি এইগিলা আজি দিনৰ এইগিলা কাম ওলাইছি ওই ইফালে ফালা তই এইগিলা নাজানে দে পুৰণা বাৰু কেনেকুৱা লাগছি ভাল লাগছি একে ধুনীয়া লাগছে তো একে মানাই মাৰি তই একেবাৰে আজি যুগৰ এটা ডিজাইন দেখাই নাই নেকি আনলি এতিয়া আৰু ঘূৰাই দিবা নাংগে যি আনলি আৰু এটাকে পিন্ধি থাক তই ইনকে ওলাই নাচবি কতো গম পাইছা না তোৰ আৰু ধুনীয়া বগা লাগছে একে ধুনীয়া লাগছে গোটাই একেবাৰে তই একেবাৰে কি ধুনীয়া ধুনীয়া কি মানি দিছে কেনে বগা হৈছো আৰু তই পূজা চিৰিগিলা চাই নুফুৰিবি মই ক'তো নাযাওঁ দে তোৰ লগতে যি আহিলো পূজা আহিল একযোৰ কাপোৰ দিবা খবৰ পোৱা নাই ভাতৰ পৰা পাকা বুলি কৈ সি এজাক বৰষুণ দিলে কাঠো বোকা হ'ল ঐ জান তো এইনো মই কাৰ লগত ঘূৰিমে তই চিন্তাই নকবি তোৰ লগতে মই ঘূৰি থাকিম চাহ এটা 90 ডিগ্ৰী চুমা খাওঁ এই চাউলা বাটে ঘাটে কি কৰা সেই খদবা আছে নহয় ইয়া হ'ব দে আৰু এতিয়া একলা বাটে ঘাটা থাকবা নেকি যো ঘৰত থাকবা নেকি সোনকাল ইছ ৰাম ৰাম ভগৱান প্ৰভু এইজনীৰ লগত পৰি বাগাল হৈ গ'ল ভগৱানে ভাল বাচিয়ে দিলে বাচি গ'লো আৰু নহ'ব দেই এই চুপ নহ'ব আৰু যি কৰিলো আৰু নহ'ব আৰু কিবা খং উঠো নেচন দি গুচি যাম মই এহা ক'ত গৈছিলা তাহা আনি পাইছি ঐ খুলি কিবা ৰকম একেবাৰে বলৰ কামৰা মুখখন সব ফুলে আছ কিয়া কি হ'ল কোৱা নাই দে ক'ত মৰবা গৈছিল তখন এ আমি অলপ পূজাৰ হাৱা লগাই আহিলো তো পিছে পূজাৰ কাপোৰ চাপোৰ দিয়া নাই নাই ঐ হুবাকে পিন্ধি আছা আমাৰ জানত দিছো মই এই কাটা লাগা চলা দে তই এতিয়া বহিৰা আমি যাওঁ একাংকৰ কি যে জমা লাগছি আহি এতিয়া মোৰ বিয়াখনো ভালে লাগব এতিয়া ভগেশ্বৰ কি ধুনীয়া চিয়া এটা চাইছি বগা বগা আই এতিয়া আমাৰ ঘৰখনৰ এতিয়া মানুহবিলাক নোহোৱাই হ'ল আগে মায়ে আছিল মায়েও বোলে মৰিল নে কি এতিয়া দুটাই মাৰিলে আটা কিবা সেইটো খেলা বুজি আন দেখোন আকৌ লাইফে মাৰিলে আটা কিবা এতিয়া ময়ো কি কৰোঁ মোৰ বিয়াখন এতিয়া হ'লে ভাল আছিল তেতিয়া এইটো নিচাকে পলাই উলিয়াই নেগেলিয়ে হ'লা এইটো দেখোন চিনাকি লাগছে এইটো কোননো টিভি এইগিলা এইটো দেখোন আমাৰ মায়ে এখনো লাগে ঐ বাপা মায়ে নেকি তই ঐ আহে মায়ে তই আছা মোৰ মায়ে মায়ে তই ইমান দূৰ মই লগ পাইছো মায়ে মায়ে তই নোহোৱা কাৰণে মই এদিন খাবা পোৱা নাই মায়ে মোৰ হাতৰ উকাই গৈছে মায়ে বাবা তোৰ লাগি বৰ মনত পৰি আছিলে বাপা মায়ে কি মায়ে দেউতাই ভাবছি তই মৰা বুলি কি মৰা বুলি এই কেমিষ্ট্ৰিয়ে কৈছি নদী উঠি যোৱা বুলি সেইকাৰণে ভাবছো মই বানপানী হোৱাৰ কাৰণে মৰা বুলি ভাবছা মাই কিবা আনছা নেকি মোৰ লাগি বাপা একো নাই মোৰ তাতে লতি গতি হৈছে বাপা লতি গতি হৈছে কিনো হৈছে তোৰ মায়ে তোৰ আগত মই কিনকে কমে মোৰ এতিয়া লাজে লাগব দেখোন কবা লাগি তো বেয়া কথা নেকি মায়ে ঘৰত লাগি গৈছো ঘৰত চব ঠিকে আছে নে বাপা মায়ে ঠিকেতো আছে
তই নোহোৱা খবৰ পাই পেলাই তেতিয়া একে চিৰিয়াখানা এখন বনাই দিছিল ঘৰত গম পাইছানে কি চিৰিয়াখানা ৱে একে বেলেগ ধৰণৰ চিৰিয়াখানা বনাইছে মোৰ যি ভাল ভাল নামকে ঘৰত থাকি পেলাই সেইকাৰণে দুইটা চিৰিয়াখানা এখন বনাইছি কি চিৰিয়াখানা বাঘ ভালুক আহিছে নেকি ৰাতিয়ে ভালুকে নিদিছিলো এতিয়া বাকী কি জানিব পৰা নাই মই যাব পাৰিম নে নোৱাৰিম পিছে পাতি দে বহুত ধুনীয়াকে মনে যাবি আকৌ তয়ো যাও নহয় মা মই নাযাওঁ নেকি বাঘ ভালুকে খেদি আহে একেবাৰে নাই যাবা লাগব তই যাবা লাগব হেৰি কৰিম দে মই পিছে যাম মায়ে আগে যাবি হ'ব দে ক'বা চাপ মাৰি ক'বা পিছে উঠে বাবু একো নকৰে মায়ে সেইগিলে বাঘ ভালুক গিলে সেনেকুৱা নহয় এইকেইটা ভালে অলপমান পিছে মই যাওঁ মই লাহে যাম যদি পিছত হ'ব দে মায়ে ইমান দিনত মই দেখা পাইছো মা যাবি দে বুঢ়ে চিৰিয়াখানা এখন পাতি দিছি আমি ৰ যাবাও ভয় লাগে নহয় মোৰ বা বেছিলো মই ক'বা কৰবা ক'ৰ বাঘ ভালুক যদি যাওঁতে দূৰত পিছে চিঠে চাপ মাৰি থৈ থিয় হ'ব মোৰ ইতা ক'বা নোচোৱা যাৱাই ভাল হ'ব নাহি নহয় হেৰি শুনছিনে হেৰি ক'বা নোচো ক'ৰ কি চিৰিয়াখানা বাঘ ভালুক সোমাইছে আনি এখন ঘৰ হৈছে না ক'ৰ কি হৈছে ক'বা নোচোৱা আই যাওঁচোন কিবা ভয়ো লাগে নহয় হেৰি শুনছিনে আহকচোন মই আহিছো হৰি ভয়ো লাগে বুকুখন দেখো একেবাৰে ধান বানা দি ধপ কৰি আছে যাওঁ আছো মই ক'বা নোচোৱা ক'ৰ কি আহি যাবাও ভয় লাগে নহয় মানুহটো কেতিয়াবা মাতি আছো শুনা নাই নে ভয়ো লাগে ক'ৰ বাঘ ভালুক সোমাইছে আহি ভয়ো লাগে নহয় ক'ৰ কি চিৰিয়াখানা ভালুক আছে হেৰি এওঁনো ক'ত মৰি থাকে তাই ক'বা নোচোৱা এওঁনো ভয়তে পলাই আছে তাই নেকি মোৰ এতিয়া যাবাও ভয় লাগে নহয় হেৰি ক'ৰবাত ডাঙৰ ভালুক আহিছে কি জানে বহুত কিবা কিবি মাছ চাছ শুনিছো দেখোন কিবা ভয় লাগে নহয় ক'ৰবাত যদি পিছে চিধা চাপ মাৰি উঠে এওঁপা ক'ৰবাত গৈছিলো মই কিবা কৰি যাবা লাগব মই কিবা কৰি কোনো ৰচোন মাছ আই কিবা ইফালেও মাছ ইফালেও দেখোন মাছ নৈ কিবা আই কি দেখোন হাই চুপ ভয় লাগে নহয় যে কি কৰো মই আকৌ ধৰিবই মানে এওঁ নাই নহয় মই এওঁপা কৰিব লাগি মৰবা গৈছিলো নে তাৰ লাগি হৰি কি হ'ব এতিয়া দেচোন মই এতিয়া মই ঘৰখনত থাকিম দেচোন আৰু সোমাবাই ভৰি লাগছি দেখোন আই ক'ত কি কৰো কিবা নোপোৱা নোচোৱা কিবা মাতো শুনো ভালুক আছে তাতে তো কোনে খুৰী আছোন কি কৈছে মই আকৌ বুজি পোৱা নাই তাত ভালুক আছে ভিতৰত তো কোনে ক'ত ভালুকে ৰচোন আমাৰ ঘৰতো তোৰ নিচিনা ক'তো কোনোও নাই খুৰী আছোন চাল দিবাইছি কৈ কি কৈ আছে মই আকৌ বুজি পোৱা নাই মোক বহিবা দিছা বচোন আৰু খুৰীক মাতছা খুৰী আছোনে কিনো কৰি আছা কি আছে আপোনাৰে চাল দিবাইছি এইটো এটা নেকি এইটো বাঘ নেকি মই একো আপোনাৰ ভিতৰত বাঘ আছে নেকি আৰু তই কোন এনেকে মেখেলা চাদৰ পিন্ধি পৰা কাৰণে আপোনালোকৰ ভোগালীটো হৈ আহিছা মই একো গম পোৱা নাই মাৰি থাকে মোক কিমান একেবাৰে নকওঁ ভালুকৰ নিচিনাই তই এনেকে ভালুক নাচনা মাৰি দিবা মুখে চুখে আৰু মোৰ বগি থাকে এইটো চাল পোৱা নাই বুঢ়ী বৰ লেবেল দি আছে মোৰ ঘৰত আহি কিনো দম দিবা আহিছে কৰে তই তোৰ দেখো একো কোনাও নাই ঘৰৰ লগত তই ক'ব না বুঢ়ী তই ক'ব না চাউল খুজি যাই পেলাই ইমান লেবেল খাইছে মোৰ ঘৰত আহি মোকে দম দিলে দেখোন বাপা ইও নাহিল দেখোন বাপা আৰু এওঁ ক'ত বা গেল সোপা কৰ কি পুইছি কবা নোৱাৰা হয়ে বাবাই ঠিকে কৈছে এখন চিৰিয়াখানাই হব কৰ কি সোমাইছি আহি একখানাকে যাব বুঢ়ীয়ে এইটো কেনে কৰি ৰাখো মুখখানাকে ভালুকটো কৰ কি একেবাৰে মোৰ আমাৰ মুচি আহি সোপা দেখাইছা নোৱাৰিছে এতিয়া কৰ কি ভালুক মাৰা বাপা সোনকালে আহা আইছা না এতিয়া ভালুক এতিয়া বনাই চিৰিয়াখানা ভালুক এইটো কিমান ভাল লাগি বাকী আছিলে মোৰ এইটোৱে ভালুক আৰু এটা আছে হাতী ভালে আছে দেখা পাইছো আইছা হুমনিটো দেখা পাইছো এই বহিছা আৰু মোৰ লৈ আহিছা সোপা চাউল মই কৈ দিয়া ৰহাই আমাৰ ইমান দিনে মা এটা নোহোৱা আছিল মাই নহওঁতে সিহঁতক বিয়া পাতি আনিছে গম পাইছা মোৰ মৰমৰ মায়ে নহয় নে মা হ'ব নে কি চাউল খুজনি বুলি কম আহিছা এইটো মায়ে মোক তুলি দালি ডাঙৰ দীঘল কৰিছে গম পাইছা আৰু এইকেইটা কোনে মই এইটো লাইফৰ আল্লাহ এইটো কি লাইফে আল্লাহ আৰু এডাল কোন এইটো মোৰ ৩ নম্বৰ মাইটো কি 3 নম্বৰ মায়ে কি কৈছে মাই মই একো পাৱা নাই এই নহয় 3 নম্বৰটো এইটো মই মোৰ ওপৰত আকো মাৰিলা তই মৰা বুলি ভাবছি লৈ আহিছে এতিয়া মই একো কোৱা নাই মই এওঁপা ধুনীয়া দেখবা লাগি বাকী আছিলে মই কৰিলা ভালা চিৰিয়াখানা পাতিছি মোৰ এখন ঘৰ
ভাল চিৰিয়াখানা হ'ল যায় মোৰ এইখন ঘৰ এসোপা কাট পাইছি সিহঁতে এসোপা কাট পাইছি ভুটিয়া পাই ঘূৰি মাৰি দিম দে তোক হেৰি ক'ত গেলে আপুনি শুনছি না এসোপা ক'ব লাগি মই মৰবা আহিছিলো এতিয়া মোৰ ওপৰত আকৌ মৰবা আহিলে তেতিয়া আকৌ মৰবা আহিল আৰু এই লাইফটো ইয়াক মই ঘৰত লাগি থৈ গৈছিলো এই ঘৰখন ভালকে ৰখিলা মৰক আহি ক'ত গেছি মৰক আহি আৰু এইকেইটাই অসমৰ বাংলাদেশত সোমাই যেতিয়া সোমাইছে আহিয়া এওঁ আহক এওঁক মৰি আছে দে যি মই নহয় মৰবা গৈছিলো মই উজানি লাগি বৰ একেবাৰে মুহি বিচাৰিহে লাগি মৰবা গৈছিলো ওলাই মোৰ ঘৰত ওলাই কি উঠাই ৰাখো নাই তোক চাই আছো মই এতিয়া তই ওলাই মই তাক ক'ত যাওঁ নাছো বাৰু এতিয়া মোৰ ঘৰতে মই তাক সোমাবা নোৱাৰে ঘৰটোত কি হব এতিয়া ই আহক এতিয়া ময়ে ওলাই যাব লাগব কিজানি ভাল চিৰিয়াখানা পাতিলা এখন একেবাৰে মই নিজৰ ঘৰতে বাংলাদেশ অহা লগা হ'ল আহক ৰয় আজি এটাকো যাবা নাথাক বহি লৈছো আজি এটাকো যাবা না কোন আহে আৰু লাইফ আৰু আমাৰ আজি ধৰিম নহয় মই তিনটা চিৰিয়াখানা বনালা এখন মই থাকোঁতে আৰু সোমাইছি আনি দুটা এটা দি পেট ভৰাই নাই আকৌ সোমাইছি আনিয়া এটা মানে নমস্কাৰ জনাইছো আমি অতদিনে ভিডিঅ' দিয়া আমাৰ লগত বিশেষ অসুবিধা হৈ আছে মানে কি হয় বৰ্তমান পূজাৰ কাৰণে আমি নাটকত ব্যস্ত আছো সেইকাৰণে অলপমান মানে ভিডিঅ'বিলাকত দিয়াত দেৰি হৈছে আৰু লগতে ইলেকশ্যনত ব্যস্ত আছিল এইকেইদিন মঙলদৈ মহাবিদ্যালয়ৰ পৰা তৰ্ক আৰু বক্তৃতা বিভাগত প্ৰতিদ্বন্দ্বিতা কৰিছিল তাত ব্যস্ত আছিল তাৰ বাবে আমি এইকেইদিন অলপমান ৰ'ব লগা হৈছিল মই আপোনালোকৰ আগৰ ভিডিঅ'টো এটাত কৈছোৱেই যে অলপমান আমাৰ অসুবিধাৰ সৃষ্টি হৈছে মই কি ক'ম আৰু প্ৰথমতে আপোনালোকক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এইকেইদিন আমি বিশেষ ব্যস্ততাৰ কাৰণে ভিডিঅ'সমূহ দিয়াত বহুত পলম হৈছে আজি আপোনালোকৰ আগত এটা ভিডিঅ' আগবঢ়ালো আমাৰ মইনা কলিজাই 21 নম্বৰ খণ্ডটো আপোনালোকৰ আগত উলিয়াই দিলো আশা কৰোঁ আপোনালোকে এইটো খণ্ড চাই নিশ্চয় ভাল পাব আমি ইয়াৰ কাৰণে আপোনালোকৰ ওচৰত ক্ষমা ভিক্ষা মাগিছো যে বহুত পলম হ'ল আমাৰ ভিডিঅ'টো দিওঁতে গতিকে আমাৰ কিছুমান ব্যক্তিগত অসুবিধা থাকে আমি সময়মতে শ্বুটিঙত থাকিব নোৱাৰো আৰু লগতে ভিউটো কমি আছে সেইকাৰণে আৰু ছাবস্ক্ৰাইবাৰটোও কমি আছে আৰু জানক আপোনালোকে আমাক আগবাঢ়ি যোৱাত সহায় কৰক আমি পুনৰ আপোনালোকৰ মাজলৈ আমি আহিবলৈ চেষ্টা কৰিছোঁ আমি আপোনালোকৰ মৰম আশীৰ্বাদত আমি মইনা কলিজাৰ ধাৰাবাহিকখন যিমান পাৰোঁ সিমান আগবাঢ়ি লৈ যাম আৰু লগতে আপোনালোকে যদি বিচাৰে আমি অন্য ভিডিঅ' আপোনালোকৰ মাজত আমি প্ৰেৰণ কৰি থাকিম আৰু লগতে আমাৰ যিসমূহ আমাৰ আগন্তুক হ'বলগীয়া আমাৰ দুৰ্গা পূজাৰ নাটকৰ কিছু দৃশ্যাংশ আপোনালোকৰ মই পৰৱৰ্তী সময়ত দেখুৱাবলৈ চেষ্টা এটা কৰিম আৰু লগতে আমাৰ কবি আৰু এইখিনিতে এটা কথা কওঁ মোৰ এটি ইউটিউব চেনেল আছে ষ্টাৰ এণ্টাৰটেইনমেণ্ট বুলি তাতো আপোনালোকে কণমানি শিশুসকলৰ অভিনয়সমূহ দেখিবলৈ পাব গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে সকলোকে আকৌ পুনৰবাৰ আমি শাৰদীয় দুৰ্গা পূজাৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পূজাৰ বতৰ সেয়া আপোনালোকক কৈছোঁ পূজাত যেন ভালদৰে উপভোগ কৰে কিহে পাইছি লগা নাই একজাক বৰফ